RJ Studio Rehan. Please subscribe this channel. আজি দিনটো সুন্দৰ প্ৰথমে মুখ ধুইলো কিয়নো নৰঙা মুখ লৈ ভ্লগ কৰিব নোৱাৰি নহলে অডিয়েন্সে কেনসেল মাৰি দিব তো হল চাহিদ মোবাইল অফ নকৰাকৈ শুই পেলাইছে চাহিদ মোবাইলটো চাৰ্জ তোৰ লগত থাকে নি চকেটোৰ লগত আজি মই আৰু চকুৱে কাম বিচাৰি ওলাইছো চাকৰি পাবলৈ হলে চাই থাকিলে নহব চকু চাকৰি নেপালেও কোনো এটা পইচা পাব লাগে নহলে চাহ খাবও নোৱাৰে গাড়ী ক'ত গুৱাহাটীৰ মানুহবোৰ এতিয়া গোপন কৰি পেলালে নেকি আর আমি যেহেতু পিলপিলি আমি যাইছি পিলপিলি এতিয়া হাতীগড়ৰ পৰা উঠিলো আকৌ হয় ন হাতীগড় নহয় তাৰপৰা লক্ষ্মীনগৰৰ পৰা উঠিলো হাতীগড় যাওঁ জাগাত এই চাৰিটা এই বেগ দেখ মোৰ মোৰ মোবাইলটো 8% আছে মোবাইল 8% চাম মোৰ 31% তাতে যদি অনলাইনত পইচা পাব আৰু মই স্কুল এসি পাইছো নি এদিকে আসা না মই চলাব লাগিব পুৰা গাড়ী পাম না গাড়ী আছে ক'ত পাবি গাড়ী পাব আমাৰ ট্ৰাফিক জাম এই ৰাতি পাব 7টা বজাত গাড়ী পাম না বৰবাইত যাবা এই ৰখে কিলো গঞ্জি হইছে মালদানা গাড়ী ধরে গুচি যাম গেলা ফাইনেলি বাস পালো কিন্তু ঘৰলৈ পঠিয়াম বুলি স্বৰ্গলৈয়ে পঠিয়ালে বাট হেল্থ ৰং এতিয়া কি কৰিম চকুৰ বিন্দাছ টেনশ্যন নোহোৱাকৈ টোপনি মাৰি আছে কিন্তু এই টোপনি মাৰিলে কি হ'ব আমি যাব লাগিছিল ভেল্লা কিন্তু যাই পাম আমি এতিয়া হাউলি সবৰা দাস নামছো চকু গাইজ গুৱাহাটীৰ পৰা আহিছোঁ হাউলিত নামছো এতিয়া এটোৰে পৰা বাছ পাওঁ না নাপাওঁ আকৌ ৰিক্স নাই পুৰা একদম হয়নো কি হাউলিত নোমোৱা উচিত আছিল এতিয়া গাড়ী পাওঁ ৰিক্স নাই কিবা ৰিক্স আছে হা ক'ত ধৰি মানিছো জীৱনটো পাৰ থকা আজি চকালে নাই গাড়ী নাপালে আজি আৰু মানে পুৰা একদম ব্লগটো পুৰা চাই থাকক যদি গাড়ী পাওঁ কি গাড়ী পাওঁ চব কৈ আছোঁ আৰু কেইটা বজাত ঘৰ যাব চব কৈ আছোঁ আৰম্ভ গাইজ বয়া বুলি আছোঁ আমি একবাৰ হয় দিছে পুৰা একদম বেডিং পত্ৰ লৈ বলি আছো গাড়ী কৰে কালা ফাইনেলি গাইজ পিলপিলি এখন পালো এতিয়া পিলপিলি এখন গ'লে এতিয়া বৰপেটা লৈ যাব এতিয়া বৰপেটাৰ পৰা গাড়ী পাওঁ না নাপাওঁ ভাপ কিবাকে পিলপিলিত উঠিয়ে কাৰণে ফাইনেলি আমি বৰপেটা আহিছোঁ এতিয়া বৰপেটাৰ পৰা গাড়ী পাওঁ না নাপাওঁ তাকো নেই ৰিক্স পাইছে একদম ৰাগত চিকি আছিলে 1% চাৰ্জাৰ পুৰা একদম কেইটা বাজিছে 10:31 দেখা পাইছে না মানে নাজানো লাইট জ্বলি আছে ঠাণ্ডা আৰু চাওক পুৰা একদম আন্ধাৰ হৈ আছে কোনো মানুহ নাই বৰপেটাত ইমান ৰাতি এনজয় কৰি আছোঁ হোটেলো নাই একো খাব নাপাওঁ পইচাও নাই আকৌ লগ মানি বেগ খালি এইটো মানে ব্লগ নহয় এইটো মানে এটা মুমেণ্ট হ'ব যোনটো মানে আমি জীৱনত পাহৰি যাব নোৱাৰোঁ জীৱনত এনেহেন মানে বিপদত পৰছোঁ আজি পৰছিলোঁ জীৱনত এনেহেন বিপদত মানে পৰি পা নাই আৰু এই চকু এইখন গাড়ীক ছিংগেল দিয়াৰ পিছত আমাক মানুহজনে ধুনীয়াকৈ গাড়ীখনত তোলালে আৰু তোলাৰ পিছত আমাক বঢ়িয়াকৈ ঘৰলৈ লৈ যাই আছে কোনটো ছাৰ মানে আমটো বাকী আছে কিন্তু এনেকুৱা কিন্তু আনটো বুলি গাইজ আমি এখন 4 চকা দি আহিছোঁ 4 চকা ধুনীয়াকৈ লিফ্ট দিছে নে আমাকে লিফ্ট দিয়ে কাৰণে 4 চকাখন উঠছে আমি 4 চকাখনে আমাৰ জাগাত নামেই দিছে দুৰ্গাপুৰত কিন্তু ই কি কাম কৰিছে জানা যেনে পইচাৰ কথা মানুহে একবাৰ সোধে ই কি কৈছে দাদা আপোনাৰ স্কেনাৰখন দিব পইচা দিব তাহোন একবাৰ নালগা বুলি কৈছে নালগে উঠি নামি গুচি গৈছে একবাৰ মানুহ পইচা একবাৰ সোধে না একবাৰ মানুহ পইচা আছিল না মানি বেগটো মানি বেগটো একবাৰ মানি বেগটো পইচা কিমান ৰৈছে গম পোৱা নাই 100 টকাটো 200 টকাটোৰ 200 কিমান ৰৈছে চা পইচা সমান হ'ব এতে পইচা সমান যাব না চা তই চা বুলি কৈছো মই
200টো তো 10 টকা এটা হৈছে নেকি 10 টকা এটা হৈছে অঁ। তাৰ পৰা কেইটা কালিছে 70 টকা অঁ মোৰ 100 টকা গৈছে অঁ তোৰ কেই টকা গৈছে মোৰ 100 তোৰ 200 টকা 200 210 100 গৈছে মোৰ তেতে তোৰ 210 অঁ 210 অঁ 100 গৈছে মোৰ কিমান গৈছে 200 দিছোঁ আৰু 10 টকা এটা গৈছে কিমান গ'ল 210 গ'ল সিতে টাকাৰ কথা সিতে মোক শিকাব এতিয়া সি কি ক'ত কৰি পাতিছে এতিয়া তোৰ? যদি 4 টকা কাৰণে যে আৰে 2000 টকা খুজলা হৈ বেহুচ এই কাৰণে মৰি যাব লাগলা হৈ অঁ তো গাইছ টাইমটো কেতিয়া হ'লে কৈছে 10টা 7টা 11টা বজাত আমি গুৱাহাটীৰ পৰা ঘৰত যাই আছোঁ আৰু গুৱাহাটীত 5 দিন আছোঁ 5 দিনৰ ভ্লগ আপোনালোকে ভিডিঅ' ইতিমধ্যে চাইছে বাকী এখিনি এডিটিং চলিব কালি মেট্ৰিক চাব যাম মেট্ৰিকৰ ভ্লগ মেট্ৰিক ঐ মেট্ৰিক চাব যাবি নে অঁ ই যাব গঢ়া নে কি গঢ়া নে কি আছিলে নামে গঢ়া ই যাব গঢ়া আমি যাম ভেল্লা ফুৰিবলৈ বাকী ঘৰত যোৱাৰ কাৰণে অলপমান কম আৰু নকলেও আকৌ ভাবিব যে আজিৰ কাৰণে ভ্লগটো খতম টাটা